This candle of flame is being performed by our Honorable Mr. Moranjan Brahmo, the noted contractor of Kokrajhar, and he is accompanied by Mrs. Ria Brahmo, MD, Managing Director of RB Film Production Private Limited, Kokrajhar. बेखेव बिबुंथिखौ लाखिनायनि थाखाय बेखिनि समाव जोङो दान्दिसे समनि गेजेरावनो आरबी फिल्म प्रडाक्शनजों दिहुनजानाय सुपारहिट बर' सावथुन गोथार सावथुनखौ नोंथांमोननि सिगाङाव आरबी फिल्म प्रडाक्शननि गाहाम हामलायनानै जोङो बेखेवनो आखायाव लाबाय बेखिनि समाव आङो आरबी फिल्म प्रडाक्शननि एमडी मानगोनां रिया ब्रह्म मेमखौ गावनि आखाइजों जोंजोंनो हांख्रायनानै लिंहरजाखानाय मानगोनां गाहाय आलासि सार रबिराम नार्जारी सार एमएलए खौ गावनि आखाइजों दिनैनि गोथार बर' सावथुनखौ बेखेवबाय होननानै फोसावनो थाखाय खावलायबाय आरबी फिल्म प्रडाक्शना जेब्लायबो थांनानै थाथों आरबी फिल्म प्रडाक्शनखौ जों जेब्लायबो बोजबनानै लागोन आरबी फिल्म प्रडाक्शनखौ जोङो जेब्लायबो फल' खालायगोन आरबी फिल्म प्रडाक्शननि जौगालांनायखौ हास्थायनानै दिनै बिथांनि ब्रैथि बर' सावथुन गोथारखौ बेखेवनाय जाबाय आरबी फिल्म प्रडाक्शन माननीय रिया ब्रह्म और मनोरंजन ब्रह्म তেওঁলোকৰ আপ্ৰাণ চেষ্টা যোৱা বছৰৰ পৰা তেখেতসকলে ধাৰাবাহিকভাৱে যেটো এটা আমাৰ পূৰ্ণাংগ এটা বড় ছবি তেওঁলোকে বনাই পেলাই ৰাইজৰ হাতত উঠাই দিলে এইটো এটা মহান কাম বড় জাতিৰ কাৰণ তেখেতসকলে যেটো কৰিছে আমাৰ জাতীয় কলা সংস্কৃতি বিশ্ব দৰবাৰত প্ৰকাশ কৰিবৰ কাৰণে আমাৰ বড়সকলৰ ভাষা কলা সংস্কৃতি উন্নত কৰিবৰ কাৰণে তেখেতসকলে যেটো এটা অভিযান চলালে সঁচাকৈ মই আৰবি ফিল্ম প্ৰডাকশ্যনৰ মেনেজিং ডাইৰেক্টৰ ৰিয়া ব্ৰহ্ম আৰু মনোৰঞ্জন ব্ৰহ্ম তেখেতসকলক অন্তৰৰ পৰা অশেষ ধন্যবাদ দিছোঁ বড় জাতিৰ এজন সন্তান হৈ পেলাই মই তেখেতসকলৰ এই পবিত্ৰ কাম মহান জাতিৰ কাৰণে তেওঁলোকে যে কাম কৰিলে ইয়াৰ কাৰণে মই জাতিটোৰ হৈ পেলাই অশেষ ধন্যবাদ মই যাচিছোঁ আশা কৰিছোঁ আমাৰ আৰবি ফিল্ম প্ৰডাকশ্যনে যেটো তেখেতসকলে অভিযান আৰম্ভ কৰিলে যোৱা বছৰৰ পৰা এই অভিযানটো চলি থাকিব কেতিয়াও তেখেতসকলৰ যেটো প্ৰচেষ্টা ফিল্ম বনাই আমাৰ জাতিৰ প্ৰতি আমাৰ কলা সংস্কৃতিৰ প্ৰতি তেওঁলোকে যেটো অৰিহণা যোগোৱা তেখেতসকলে যেটো সেৱা আগবঢ়োৱা সেইখিনি তেখেতসকলৰ যেটো কৰ্ম তেওঁলোকে নিশ্চয় জাতিৰ কাৰণে মোৰ এটা কৰিব লগা দায়িত্ব কৰ্তব্য ধৰ্ম বুলি ভাবি পেলাই সদায় তেখেতসকলে এই ধৰণৰ বড়োবিলাকৰ আমাৰ জাতীয় কলা সংস্কৃতি যাতে ফুটি উঠে ৰাইজে বিভিন্ন বিশ্ব দৰবাৰত বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষী মানুহবিলাকে যাতে স্পষ্টভাৱে বুজিবলৈ পায় তেখেতসকলে উপভোগ কৰিবলৈ পায় এই ধৰণৰ অভিযানটো যাতে তেখেতসকলে ধৰি ৰাখে এইখিনি মই তেওঁলোকৰ পৰা আশা কৰিছোঁ তেখেতসকলৰ পৰা মই সদায় এইখিনি জাতিৰ আমাৰ বড়োসকলৰ এজন সন্তান হৈ পেলাই মই কামনা